নমস্কাৰ প্ৰতিবিম্ব লাইভ সাইটকৰ বাবে ধন্যবাদ ষ্টুডিঅত মই বন্দিতা ভ্যাকচিন লৈ বিপদত এতিয়া তিনি গৰাকী ছাত্ৰী আৰু পৰিয়ালৰ লোকে লব আইনী ব্যৱস্থা কোটে ঘটনা জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন শুকুৰবাৰৰ ঘটনা আছিল ইয়া ভ্যাকচিন লৈ অসুস্থ হৈ পৰিছিল তিনি ছাত্ৰী কোচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তিনিও ভ্যাকচিন লোৱাৰ পিছতে মুখেৰে উলাই আহিছিল ফেন ততাতয়াকৈ নগাঁৱৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তিনুকে স্বাস্থ্যৰ কিছু উন্নতি হোৱাত ঘৰলৈ লৈ আহে যদিও পুনৰ অসুস্থ হয় তিনি ছাত্ৰী বৰ্তমান কামপুৰ এফআৰইউত চিকিৎসাধীন তিনি ছাত্ৰী চিকিৎসকে জনোৱা নাই ছাত্ৰী তিনিগৰাকীৰ অসুস্থতাৰ কাৰণ ঘটনা সন্দৰ্ভত ক্ষুণ্ণ ছাত্ৰী তিনিগৰাকীৰ পৰিয়াল আৰু আইনী ব্যৱস্থা লোৱাৰ এতিয়া হুংকাৰ দিছে পৰিয়ালে জনাইছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়া ভ্যাকচিন লৈ বিপদত পৰিছে তিনিগৰাকীকৈ ছাত্ৰী আৰু পৰিয়ালৰ লোকে আইনী ব্যৱস্থা ল'ব বুলি এতিয়া দাবী উত্থাপিত কৰিছে শুকুৰবাৰৰ ঘটনা আছিল এয়া এটা ভ্যাকচিন লৈ অসুস্থ হৈ পৰিল তিনিগৰাকী ছাত্ৰী কোচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল তিনিগৰাকী ভ্যাকচিন লোৱাৰ পিছতে মুখেৰে উলাই আহিছিল ফেন আৰু ততাতয়াকৈ নগাঁৱৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তিনুকে স্বাস্থ্যৰ কিছু উন্নতি হোৱাত ঘৰলৈ লৈ আহে যদিও পুনৰ অসুস্থ হয় তিনি ছাত্ৰী বৰ্তমান কামপুৰ এফআৰইউত চিকিৎসাধীন তিনিগৰাকী ছাত্ৰী আৰু চিকিৎসকে জনোৱা নাই ছাত্ৰী তিনিগৰাকীৰ অসুস্থতাৰ প্ৰকৃত কাৰণ আৰু ঘটনা সন্দৰ্ভত ক্ষুণ্ণ ছাত্ৰী তিনিগৰাকীৰ পৰিয়ালৰ লোক আৰু আইনী ব্যৱস্থা লোৱাৰ এতিয়া হুংকাৰ দিছে পৰিয়ালৰ লোকে এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো কোচুৱা উচ্চতৰ মাধ্যমিকত এতিয়া চাঞ্চল্যকৰ ঘটনা সৃষ্টি হৈছে কিয়নো তিনিগৰাকী ছাত্ৰী ঘৰলৈ অহাৰ পিছত এতিয়া অসুস্থ হৈ পৰিছে কাৰণ ভ্যাকচিন লোৱাৰ পাছতে তিনিগৰাকী ছাত্ৰী অচেতন হৈ পৰে লগে লগে মুখেৰে ফেন উলাই আহে আৰু চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু ক্ৰমে বেছিকৈ অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাত পুনৰ অসুস্থ হৈ পৰে এই ছাত্ৰী কেইগৰাকী আৰু ছাত্ৰী কেইগৰাকীৰ নাম ক্ৰমে সাজিদা বেগম ৰজিনা আখতাৰ আৰু অহিদা খাতুন পুনৰবাৰ জনাইছো সেই ছাত্ৰী তিনিগৰাকী যি এতিয়া অসুস্থ হৈ পৰিছে ভ্যাকচিন লৈ সেইগৰাকীৰ নাম সাজিদা বেগম ৰজিনা আখতাৰ আৰু অহিদা খাতুন এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো এতিয়া এনেদৰে ভ্যাকচিন লৈ এতিয়া অসুস্থ হৈ পৰিছে তিনিগৰাকীকৈ ছাত্ৰী আৰু ভ্যাকচিন লোৱাৰ পাছতে তিনিগৰাকী ছাত্ৰী অচেতন হৈ পৰা তেতিয়া পৰিয়ালৰ লোকে হুংকাৰ দিছে যে আইনী ব্যৱস্থা হাতত ল'ব কিহৰ বাবে এনেদৰে এতিয়া নিজৰ তিনিগৰাকীকৈ ছাত্ৰী এতিয়া নিজৰ কিয় এনেদৰে অচেতন হৈ পৰিলে যেহেতু ভ্যাকচিন লোৱাৰ পিছতে এতিয়া লগে লগে মুখেৰে ফেন উলাই আহে আৰু চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু বেছিকৈ অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাত পুনৰবাৰ অসুস্থ হৈ পৰে এই ছাত্ৰীগৰাকী আৰু ছাত্ৰীগৰাকীৰ নাম ক্ৰমে সাজিদা বেগম ৰজিনা আখতাৰ আৰু অহিদা খাতুন